হয় আমিও এই অভিযোগটো দেখিছোঁ। আমি ৰৌতা প্ৰেছ ক্লাবে জাৰি কৰা প্ৰেছ বিবৃতি আমি পঢ়িছোঁ। এয়া অতিকে গৰিহণাযোগ্য। সাংবাদিক বা সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কয়, ফ'ৰ্থ পিলাৰ অফ ডেম'ক্ৰেচি। তো সাংবাদিকৰ কামেই হ'ল দেশৰ বা সমাজৰ দুৰ্নীতি ৰাইজৰ সন্মুখত উদঙাই দিয়া। আৰু তাকে কৰিব গৈ যদি কোনোবা সাংবাদিকে গালি গালাজৰ সন্মুখীন হ'ব লগা হয়, অপদস্থ হ'ব লগা হয়, ভাবুকিৰ সন্মুখীন হ'ব লগা হয়, তেতিয়াহ'লে নিশ্চয় এয়া আমাৰ সমাজ ব্যৱস্থাটোৰ বাবে ভাল লক্ষণ নহয়। সততে মূল্যবোধৰ ৰাজনীতিৰ শ্লোগান দিয়া প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL দলৰ এজন আগশাৰীৰ নেতাৰ দ্বাৰা এই ৰৌতা প্ৰেছ ক্লাবৰ অন্তৰ্গত আমাৰ সাংবাদিক বন্ধু এজনক যেনেকৈ ভয় ভাবুকি দিয়া হৈছে, এয়া ABMCয়ে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। সাংবাদিকজনৰ ন্যায়ৰ পক্ষত আমি ABMC শক্তিশালীভাৱে থিয় হৈ আছোঁ। সাংবাদিকসকলে আজিৰ তাৰিখত জনগণৰ মূল সমস্যাসমূহ ৰজাঘৰীয়াৰ সন্মুখত উত্থাপন কৰিছে, দুৰ্নীতিৰ কথা উত্থাপন কৰিছে, সমাজক ন্যায় প্ৰতিষ্ঠা কৰিবলৈ কাম কৰিছে। আমি আশাবাদী যে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু UPPL দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰি যিজন সাংবাদিকৰ ওপৰত এনেকুৱা ধৰণৰ মানে অপদস্থ কৰিবলৈ চেষ্টা কৰা হৈছে, গালি গালাজ কৰা হৈছে, এইজন নেতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এই ক্ষেত্ৰত ৰৌতা প্ৰেছ ক্লাবেই হওক বা সাংবাদিক সমাজে যি ব্যৱস্থা গ্ৰহণ কৰে, যি ক্ষেত্ৰত আগবাঢ়ে, প্ৰতিটো ক্ষেত্ৰতে আমাৰ ABMCৰ নৈতিক আৰু শাৰীৰিক মানসিক সমৰ্থন থাকিব।